বিশ্রাম সাবধান প্রথম আরম্ভ বন্ধু বান্ধৱীসকলৰ লগত মিলা মিলি থাকিম বিদ্যালয়ত নিয়ম মানি চলিম বিদ্যালয় বিদ্যালয়খনৰ মাত আমি সদায় বিদ্যালয় আহিম আৰু শিক্ষকসকলক জনাম কথাই শুনিম আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক আমি দেশৰ মান ৰাখিবলৈ বুলি সম্পৰ্ক ল'ম আমি স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে ৰাতিপুৱা আৰু গধূলি ব্যায়াম কৰিব লাগে পৰিষ্কাৰ পানী খাব লাগে লেতেৰা পানীৰে গা ধুব নালাগে আমি হাতৰ নখ চাফা আৰু চুটিকৈ কাটিব লাগে আমি খাদ্য খোৱাৰ আগতে চাবোনেৰে হাত ধুব লাগে আমি ঢাকনিৰে ঢাকি ৰখা খাদ্যহে খাব লাগে আমি ঘৰৰ চৌহদত পানী জমা হ'ব দিব নালাগে আমি আমাৰ স্কুলখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে মমতা বাহিনীৰ বিৰোধী চূড়ান্ত মমতা হুঁচিয়াৰ ৰাজ্যত খবৰ উজ্জীৱন মমতাৰ উচতনিমূলক মন্তব্যত বঙালী সমাজত অক্সিজেনৰ অভাৱ নিশা বন্ধ 5ৰ ভিতৰত 5 যুৱক উত্তৰৰ অৰুণ মৃত্যু চুঙাজান এলাবিলত পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ আছুৰ 24
পুলিচ ৰাজ্যপত্ৰিত বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল। বিলাসীপাৰাৰ স্কুলত মজিয়াখহি আহত বিধায়ক। কাৰ্বি আংলঙৰ খটখটীত আৰক্ষী ধন দি নাগালেণ্ডলৈ সৰবৰাহ চুৰি গাড়ী। ধন্যবাদ। অসমৰ জাতীয় বৃক্ষ কি? উত্তৰ। তলতে নাযাব, এইফালে নাযাব দেই। কালি ফোন কৰিম।